নমস্কাৰ বন্ধুসকল লিংক পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক কৰিবলৈ ফাৰ্ষ্টতে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি আপুনি ইয়াতে টাইপ কৰিব লাগিব পান আধাৰ লিংক ইয়াতে আপুনি লিখিছে পান আধাৰ লিংক সাৰ্চ কৰি ফাৰ্ষ্ট লিংকটোত আধাৰ লিংক আধাৰ বুলি ইনকাম টেক্সৰ এটা ৱেবছাইট ওপেন হৈ যাব এই ওপেন ৱেবছাইটত ক্লিক কৰিলে আপোনাৰ এটা নতুন পেজ এটা খোল খাব এই পেজটোত আপুনি দেখিছে ইয়াতে যে পান কাৰ্ড নাম্বাৰ মাৰিব দিছে আৰু আধাৰ কাৰ্ড নাম্বাৰ মাৰিব দিছে ইয়াতে পান কাৰ্ড নাম্বাৰটো আৰু আধাৰ কাৰ্ড নাম্বাৰটো আপুনি মাৰি দিব চাই থাকক ভিডিওটো লাষ্টলৈ যদি ভিডিওটো ভাল পায় লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ইয়াতে মই এতিয়া আধাৰ পান কাৰ্ড নাম্বাৰ মাৰিম ফাৰ্ষ্টতে মই মানে পান কাৰ্ড নাম্বাৰ মাৰি দিলো এতিয়া মই আধাৰ কাৰ্ড নাম্বাৰটো মাৰিলো তাৰ পিছত নেক্সট আছে আধাৰ কাৰ্ড নাম্বাৰ মাৰাৰ পিছত ইয়াতে আপোনাৰ নামটো লিখিব লাগিব আধাৰ কাৰ্ডত যেনেকৈ নামটো আছে তেনেকৈ আপুনি ইয়াতে নামটো লিখি দিব তাৰ পিছত আছে যে বাৰ্থ ডেটটো ঠিকে আছে নাই ইয়াতে ৰাইট চিন ক্লিক কৰি দিব বাকি একো কৰিব নালাগে তাৰ পিছত আই এগ্ৰি অপচনত ক্লিক কৰি দিব আই এগ্ৰিটো ৰাইট চিন ক্লিক কৰি দিলে এইবাৰ এলা এইটো নাম্বাৰটো ইয়াতে এটা নাম্বাৰ আহিব এইটো নাম্বাৰটো আপুনি যেনেকৈ আছে সেম টু সেম যেটো कैपिटल लेटर আছে कैपिटल लेटरत मारि দিব বা স্মল लेटर আছে স্মল लेटरत मारि দিব আৰু যদি নাম্বাৰ আছে নাম্বাৰটো তেনাকে মাৰি দিব যেনেকৈ আছে নাকে মাৰি ইয়াতে মাৰি দিব তাৰ পিছত তলত আধাৰ লিংক আধাৰ বুলি আছে এই লিংক আধাৰটোৰ অপচনটোত ক্লিক কৰি দিব হৈ গ'ল এতিয়া লিংক আধাৰ লিংক হৈ গ'ল আপোনাৰ এতিয়া বেক হৈ আহিব বেক হৈ সেই পেজটোতে আৰু ইয়াতে ওপৰৰ ফালে ক্লিক হিয়াৰ বুলি আছে ইয়াতে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত ক্লিক হিয়াৰত ক্লিক কৰি ল'ব এতিয়া আপুনি চাব পাৰিব যে আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈছে নাই এতিয়া আপুনি আকৌ আগৰ দৰে পান কাৰ্ড নাম্বাৰটো মাৰি দিব ফাৰ্ষ্টতে তাৰ পিছত আধাৰ কাৰ্ড নাম্বাৰটো মাৰি ইয়াতে সাৰ্চ কৰি দিব লিংক আধাৰত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিলে আপোনাৰ যদি আধাৰ লিংক হৈ গৈছে তেতিয়া আপোনাৰ তাত এনেকুৱাকৈ লিংক হৈ যোৱা বুলি দেখুৱাব